Hi friends, welcome to my YouTube channel. আপোনালোকৰ ভাল চাগে মোৰো ভালে। আজি ডাইৰেক্ট ৰেচিপি ভিডিঅ' লৈ আহিলো আপোনালোকৰ মাজত। আজি ৰেচিপিটো কেনেকুৱা পায় আপোনালোকে জনাবচোন। আজি ৰেচিপিটো হৈছে ইডলি বনাম। ইডলি বনাবলৈ মই এয়া চাউল 2 কাপ আৰু মুগৰ দাইল 1 কাপ তিয়াই থৈ এয়া মই মিক্সি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি গোটেই দিনটো ৰাখি দিম। চাই থাককচোন কেনেকৈ কি কৰোঁ। ডাইৰেক্ট ৰেচিপিৰ পৰাই আপোনালোকক আজি লগ কৰিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাব। হেল্ল' ফ্ৰেণ্ডছ, ইয়াতে মই নিমখ আৰু বেকিং ছ'ডা অকণমান দি মিলাই লৈছিলোঁ। বেকিং ছ'ডা নিমখটো দিয়া দেখুওৱা নহ'ল, পাহৰি গৈছোঁ। ইয়াতে নিমখ আৰু বেকিং ছ'ডা অলপমান দি লৈছিলোঁ, দি ভালদৰে মিহলাই এতিয়া মই এই ইডলি ষ্টেণ্ড কেইডালত অকণমানকৈ গোটেইখিনি দি এতিয়া মই কেৰাহীখনত বহাই দিম। এতিয়া সম্ভাৰৰ কাৰণে মই কুকাৰ এটা পাতি লৈছোঁ। কুকাৰত তেল দিছোঁ, অকণমান মিঠাতেল, শুকান জলকীয়া 3টামান দিছোঁ আৰু দিম গোটা জিৰা, সৰিয়হ দি কিনে ভালকৈ এইখিনি ফুটিব দিম। দিয়াৰ পিছত কি কৰোঁ ফ্ৰেণ্ডছ, চাই থাকিবচোন। এতিয়া মই ইয়াতে মচুৰ দালি অকণমান দি লৈছোঁ। মচুৰ দালিখিনি ভালকৈ ভাজি ল'ম। তাৰপিছত মই কাটি লোৱা চব্জিখিনি দি দিছোঁ। এতিয়া বিলাহী আছে, গাজৰ, বিনছ, কোমোৰা, স্কচ, গোটেইখিনি এতিয়া মই ভাজি ল'ম। এতিয়া নিমখ অকণমান আৰু হালধি অকণমানো দি দিম। এতিয়া এইখিনি ভালদৰে ভাজি লোৱাৰ পিছত মই ইয়াতে দিম তেতেলীৰ পানী। তেতেলীৰ পানী দি ভালদৰে লৰাই দিম। লৰাই দি পানী দি জোখমতন পানী দিম। তাৰপিছত 2-3টা চিটি আহিলে মই বন্ধ কৰি দিম। দেখিছেনে ফ্ৰেণ্ড? এইখিনি এতিয়া চিটি হোৱাৰ পিছত মই বন্ধ কৰি দিছোঁ গেছ। এইখিনি দেখিবলৈ কি ধুনীয়া হৈছে, দেখিছে? এয়া সম্ভাৰ মাৰিবৰ কাৰণে এখন পেন বহাই দিছোঁ। ইয়াতে মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ, মিঠাতেল দিছোঁ। এতিয়া মিঠাতেলখিনি গৰম হোৱালৈকে আপোনালোকে চাই থাককচোন। তাৰপিছত কি দিওঁ মই, এতিয়া মই গৰম হোৱা তেলখিনিত শুকান জলকীয়া 3টা, সৰিয়হ অকণমান আৰু ৰেড চিলি দি দিম। দি কিনে সম্ভাৰ মাৰিম। এতিয়া মই এই সম্ভাৰত গৰম কৰা তেলখিনি, শুকান জলকীয়া, ৰেড চিলি আৰু সৰিয়হ দি গৰম কৰা তেলখিনি মই ইয়াতে এতিয়া ঢালি দিম। ঢালি দি 2 মিনিটমান সময় উতলিব দিম। আমাৰ সম্ভাৰ ৰেডি হৈ যাব। এয়া ইডলিৰ কাৰণে মই চাটনি বনাইছিলোঁ, কিন্তু দেখুওৱা নহ'ল। মই বনোৱা নাই, একচুৱেলি হাজবেণ্ডে বনাইছিলে। সেইকাৰণে এই ৰেচিপিটো পিছত একদিন আপোনালোকক দেখাম, কিন্তু আজি দেৰি হোৱাৰ কাৰণে তাড়াতাড়ি বনালোঁ। বনালে দেখাতে আপোনালোকক দেখুওৱা নহ'ল। এইটো ৰেচিপি এদিন পিছত দেখাই দিম। ফ্ৰেণ্ডছ, আমাৰ ইডলি, চাম্বাৰ, চাটনি ৰেডি হৈ গ'ল। আপোনালোকে কেনেকুৱা লাগিলে জনাব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে অশেষ ধন্যবাদ।